Subscribe now and press the bell icon. Never miss an update. Hello students, আমি লাস্ট ক্লাসত কৰাইছিলো লগাৰিথম। তো লগাৰিথমৰ এটা লেকচাৰ হৈ আছে, যদি তোমালোকে চোৱা নাই চাই লোৱা, ডিসক্ৰিপশনত দিয়া আছে। তো এই লগাৰিথমৰ প্ৰপাৰ্টি কেইটা প্ৰথমতে চাই লোৱা আৰু এইকেইটা মনত ৰখাৰ চেষ্টা কৰা। হ্যাঁ, লগাৰিথমৰ প্ৰপাৰ্টিজ কেইটা, কাৰণ সেইকেইটা এপ্লাই কৰি আমি লগাৰিথমৰ যিকোনো কুৱেশ্যন আমি সলভ কৰিম। তো আজি কিছুমান এক্সাম্পল দেখাও তোমালোকক। সাপোজ তোমাক ক'লে যে লগাৰিথম লগ 27 to the base 81, ধৰা এইটোৰ ভ্যালু লিব লাগে। log 27 to the base 81 ইয়াৰ ভ্যালু লাগে। তো ইয়াৰ ভ্যালু যদি উলিয়াব লাগে তোমালোকে ইয়াক বিভিন্ন ধৰণে উলিয়াব পাৰিবা, বিভিন্ন ধৰণে। হ্যাঁ, এটা ফৰ্মুলাইজ কৰিলে সোনকালে হ'ব, আৰু কিছু ষ্টেপ দেখুৱাই দিওঁ তোমালোকক, তাৰপিছত ফৰ্মুলা আকাৰে দেখাই আছোঁ। চোৱা, ফৰ্মুলা আকাৰে আমি এনেকুৱা পাইছিলোঁ যে লগ যদি এ বেছ আৰু যদি বি টো এনেকুৱা থাকে, আমি লিখিছিলোঁ কি যে লগ বি ডিভাইড বাই লগ এ। বেছটো আমি যিকোনো কৰিছিলোঁ না, যিকোনো বেছ দিব পাৰোঁ, যিটো ইচ্ছা দিব পাৰোঁ। চ' আমি ইয়াতে কি কৰিম, লগ 27 দিলোঁ আৰু লগ 81 দিলোঁ, হ'ল। এতিয়া মোৰ বেছ দিব লাগে। এতিয়া বেছটো বহাওঁতে মোৰ ইচ্ছামতে বহাব পাৰিম, কিন্তু মোৰ কোনটো বহালে সুবিধা হ'ব। হা, ইয়াতে কোনটো বহালে তুমি সুবিধামতে ইয়াৰ এনচাৰটো আহিব। চ' আমি ইয়াতে কি কৰিম, 27টো হৈছে 3 কিউব আৰু 81টো হৈছে 3 পাৱাৰ 4। চ' আমি 3 বহাই দিওঁ বেছটো। চ' আমি ইয়াতে পাম লগ অফ 3 কিউব টু দ্য বেছ 3 ডিভাইড বাই লগ অফ 3 পাৱাৰ 4 টু দ্য বেছ 3। চ' আকৌ এটা ফৰ্মুলা আহিল, তোমালোকে পাইছিলা যে পাৱাৰ থাকিলে পাৱাৰটো সন্মুখত আহি যায়। চ' আমি পাম 3 লগ বেছ 3টো থাকিব আৰু 3, ইয়াতে 4 লগ 3 বেছ 3। চ' তোমাৰ এইটোতো কেঞ্চেল হ'ল, তো থাকিল এনচাৰ 3/4 এনচাৰ। ঠিক আছে, 3/4। এইটো ধৰা অলপ দীঘল হ'ল, ধৰা অলপ শ্বৰ্টকাট কৰিম এতিয়া। শ্বৰ্টকাট চাবা, লগ 27 মানে আমি লিখিম 3 কিউব আৰু 81 মানে লিখিম 3 পাৱাৰ 4। এতিয়া তোমালোকে মনত কৰা যে লগাৰিথম অফ এ পাৱাৰ আলফা আৰু বি পাৱাৰ যদি বিটা থাকে, আমি দিছিলোঁ কি যে বিটা বাই আলফা লগ অফ বি টু দ্য বেছ এ, এইখিনি দিছিলোঁ, এইটো ফৰ্মুলা দিয়া হৈছিল। চ' এইটো ফৰ্মুলা এপ্লাই কৰি দিওঁ। তো এইটো ফৰ্মুলা এপ্লাই কৰিলে এই 3টো আহিব আৰু এই 4টো ডিভাইড হ'ব 3/4 বিটা বাই আলফা। তাৰপিছত লিখিব লাগিব লগ 3 আৰু বেছটো হ'ব 3। তো 3 বেছ 3 এইটোতো 1 হয়, চেম আছে, দুটা চেম থাকিলে 1 হয়। চ' এনে এনচাৰ হ'ল 3/4। তো এনচাৰটো 3/4। তো এনেকুৱা কৰিব পাৰিবা। নেক্সট এটা কৰোঁ যে লগ বেছটো হৈছে 2 লগ 4 টু দ্য বেছ 4, ধৰা ইয়াৰ ভেলুটো উলিয়াব দিছে। চ' আমি ইয়াতে কৰিম কি চাবা, বেছ 2 আছে, লগ বেছ 2 আৰু এই যে 4 যে আছে, 4 মানে লিখিম 2 স্কোৱাৰ, হয় নাই? 4 মানে 2 স্কোৱাৰ। এতিয়া 2 স্কোৱাৰ যে থাকিব, এই 2টো সন্মুখত আহি যাব, হ'ল। এতিয়া লগ 2 বেছ 2, তো এইটোৰ ভেলুটো 1 হ'ব। মানে এনেকুৱা আছিল না ফৰ্মুলাটো যে এ বেছ যদি এ হয় 1 হয়, এইটো পাইছিলা। চ' আমি পাম লগ 2 ইনটু 1 বেছ 2। আকৌ চোৱা লগ 2 টু দ্য বেছ 2, আকৌ চেম ফৰ্মুলাই হৈ আছে, গতিকে এনচাৰ হ'ল 1, হৈ গ'লতো। নেক্সট নাম্বাৰ 3 চোৱা, ধৰা লগ 125ৰ ভেলু লাগে টু দ্য বেছ 625, ধৰা এইটোৰ ভেলু ল'ব দিছে। চ' তুমি কৰিবা কি যে 125 মানে আমি পাওঁ 5 কিউব, 625 মানে আমি জানো 5 পাৱাৰ 4। গতিকে তোমাৰ এনেকৈ লিখিব পাৰোঁ না যে 4টো আছে 1/4 হ'ব, আৰু এই 3টো বাহিৰত আহিব 3/4 হ'ব, লগ 5 টু দ্য বেছ 5। এইটো কেনেকৈ লিখিলোঁ, এই ফৰ্মুলাটো ইউজ কৰিলোঁ, এইটো ফৰ্মুলা ইউজ কৰিলোঁ, হ'ল না? এই ফৰ্মুলাটো ইউজ কৰি আমি এইখিনি লিখিব পাৰিলোঁ। চ' আমি ইয়াতে পাম 3/4 ইনটু এইটো মানেতো 1 হয়, লগ 5 টু দ্য বেছ 5 1 হয় এনচাৰ। চ' এইটো আমাৰ এনচাৰ 3/4, ধৰিব পাৰিলা? নেক্সট এটা কৰোঁ যে লগাৰিথম অফ 9√3 টু দ্য বেছ 1/3 কিমান হয়, উলিয়াব লাগে এইটো। চ' আমি লিখিম ইয়াতে চাবা 9 আছে আৰু আছে √3। 9 মানে আমি লিখোঁ 3 স্কোৱাৰ আৰু √3 মানে লিখোঁ 3 পাৱাৰ হাফ। এইটো হৈছে 3 পাৱাৰ 2, ইয়াতে 3 পাৱাৰ হাফ।
তো 2 প্লাছ হাফ কৰি দিলে আমি পাম 5/2 পাম সো আমি ডাইৰেক্ট লিখি দিও এনেকৈ যে লগাৰিথম অফ 3 পাৱাৰ 5/2 আৰু বেছটো হৈছে 1/3 লিখিলো এতিয়া মোৰ ইয়াতে যে 5/2 যে পাৱাৰ আছে পাৱাৰটো বাহিৰত আহিব 5/2 logarithm of 3 to the base 1/3 হল এতিয়া কথা হল ইয়াৰ ভ্যালুটো কিমান হ'ব ইয়াৰ ভ্যালুটো হয় -1 কেনেকৈ হয় দেখাই আছো তো आंसर হৈছে -5/2 সো কেনেকৈ হয় তোমালোকক দিছিলো যে log যদি বেস 1/, বেস যদি n হয় আৰু যদি ইয়াৰ 1/n থাকে তেতিয়া আমি দিছিলো এটোৰ ভ্যালু -1 এটো ফৰ্মুলা হিচাপত দিয়া হৈছে হয় না এটা ফৰ্মুলা হিচাপত দিয়া আছে তোমাৰ যদি পাহৰি যোৱা তুমি এটো ভ্যালু উলিয়াব পাৰিবা ইয়াৰ ভ্যালুটো উলিয়াব পাৰিবা কেনেকৈ উলিয়াবা চোৱা ডিভিজন থাকিলে আমি পাইছিলো মাইনাস হয় না নাই ডিভিজন থাকিলে মাইনাস হয় এনেকুৱা হ'ব log 1 - log n হয় না 1/n আছে তো log 1 - log n ডিভিজন থাকিলে মাইনাস হয় বেসটো আছে n তো বেসটো ইয়াতে n ইয়াতো বেসটো n এটা log 1 এর ভ্যালুটো 0 হয় জানাই তোমালোকে log 1 টো 0 হয় আৰু এটো সেম আছে সেম থাকিলে তো 1 হ'ব গতিকে आंसर কি হল -1 হল তো এইটো ফৰ্মুলা দিয়া হৈছিল log 1/n to the base n ইয়াৰ ভ্যালুটো হয় -1 কিন্তু আমাক ইয়াতে কোনটো কৈছে ইয়াতে উল্টাটো আছে না ইয়াতে 1/n আছে ইয়াতে n আছে তো আমাক ইয়াতে লাগে 1/n আৰু ইয়াতে লাগে n ইয়াৰ ভ্যালুটো লাগে সো আমি ইয়াতে কৰিম কি চাবা আমি এনেকৈ লিখো আৰু যে log n ডিভাইড বাই log 1/n লিখো আৰু না এটা আমি বেসটো যিকোনো দিব পাৰো এই ফৰ্মুলা ইউজ কৰিলো এইটো ফৰ্মুলা চোৱা log যদি b to the base a হয় আমি লিখিছিলো log b ডিভাইড বাই log a to the base c সেম বেস দিছো c তো হে একেদৰে আমি ইয়াতে কব পাৰো যে log n to the base n ইয়াতো মই n দিব পাৰো এতিয়া ওপৰটো তো 1 হৈছে আৰু তলৰটো কিমান হৈছে এটো তো -1 হৈছে এটো উলাইছিলো আমি -1 গতি কি হল -1 হল হয় না -1 হল হেকাৰণে -1 লিখিছো তো আৰু এটা তোমালোকে ফৰ্মুলা লিখি ৰাখা যে log বেস যদি 1/n থাকে তেতিয়া ইয়াৰ ভ্যালুটো হয় -1 আৰু এটো লিখা যে log 1/n আৰু বেস যদি n থাকে তেতিয়াও -1 এ হয় ঠিক আছে ইয়াতে 1/n থাকক বা ইয়াতে 1/n থাকক তেতিয়া তোমাৰ आंसरটো কি হয় -1 হয় এটো তোমালোকে মনত ৰাখিবা -1 এটো আহে বুজি পালা নাই তো আৰু एग्जांपल লও চাবা নেক্সট एग्जांपल লৈছো মই যে log 2 - √3 আৰু এতলে মই লিখিলো 2 + √3 কিমান হ'ব ইয়াৰ ভ্যালু কিমান হ'ব আমাক উলিয়াব লাগে আমি পাও সোয়া আমি কি পাও যে 2 + √3 লগত 2 - √3 মাল্টিপ্লাই কৰিলে आंसर তুমি পাবা 1 সোয়া কৰি সোয়া হয় নাই 2 স্কয়ার -3 4 - 3 1 হৈ আছে সো ইয়াতে আমি কি কব পাৰো যে 2 + √3 যেটো ভ্যালু হে ভ্যালুটো হৈছে 1/2 - √3 কব পাৰো হয় না এতিয়া মই ইয়াতে এনেকৈ লিখিম যে log of 2 - √3 এই যে 2 + √3 আছে ইয়াক লিখিম মই 1/2 - √3 বুজি পালা এতিয়া চোৱা ফৰ্মুলাটো কেনেকুৱা হৈ আছে log এটো হৈছে n এটো হৈছে 1/n সেই আগৰ যেটো প্ৰুফ কৰিলো आंसर তুমি কি পাবা -1 কাৰণ এনেকুৱা ফৰ্মুলা হৈ আছে log n 1/n সো তুমি পাবা -1 এটো आंसर তোমাৰ -1 आंसर হৈ গ'ল এটো ধৰি পাইছা নেক্সট এটা লিখা নাম্বার বা কিমান হয় দিয়া নাম্বার log বেস হৈ আছে 2√2 আৰু 1024 ৰ ভ্যালুটো উলিয়াব দিছে হল 1024 ইয়াৰ ভ্যালুটো উলিয়াব দিছে তো ইয়াৰ ভ্যালুটো কিমান হ'ব তো সোয়া তোমালোকে log 1024 মানে তোমালোকে এটো জানিব লাগিব যে 2 পাৱাৰ 10 হয় এইবিলাক মুখস্থ কৰিব লাগিব যে 2 স্কয়ার 4 2 কিউব 8 2 পাৱাৰ 4 এনেকৈ মুখস্থ কৰিব লাগিব 32 64 128 এনেকৈ মুখস্থ কৰিব লাগিব 512 1024 এইবিলাক 2 পাৱাৰ 10 হয় এইবিলাক দুই একবাৰ চালে তোমালোকৰ মনত থাকি যাব যে 2 পাৱাৰ 9 মানে 512 মনত থাকি যাব তোমালোকে যেনেকুৱা পাইছিলা যে জিবি 1 জিবি মানে 1024 MB এগুলা জানা তোমালোকে হেতু হেই কনসেপ্টে 64
GB তাৰপিছত তোমাৰ কি হয় 32 GB 16 GB হয় নাই সেই হিচাপতে হয় এই 2 পাৱাৰ হিচাপতে হয় টু দা বেস এনেকুৱা 2 হিচাপত আহে তো এই হিচাপত মন ৰাখিবা 2 পাৱাৰ 10 আহে আৰু 2 ৰুট 2 মানে কি লিখো আৰু 2 ৰুট 2 মানে চোৱা 2 ৰ পাৱাৰ ইয়াতে আছে 1 আৰু ইয়াতে 2 ৰ পাৱাৰ আছে হাফ 2 পাৱাৰত কিমান 2 পাৱাৰ কিমান হ'ল 3/2 হ'ল না নাই 3/2 সো তোমাৰ এই ফৰ্মুলাটো যে পাইছিলা যে লগাৰিথম অফ a পাৱাৰ আলফা আৰু b পাৱাৰ যদি বিটা থাকে আমি লিখো বিটা ডিভাইড বাই আলফা আৰু log b a এনেকুৱা পাও সো মই ইয়াতে লিখিম যে বিটা মানে 10 আলফা মানে হৈ আছে 3/2 আৰু ইয়াতে আছে log 2 বেস 2 সো মোৰ এনসারটো এনেকুৱা হৈ আছে যে 2 ওপৰত যাব 20 আৰু তলত থাকে 3 ইয়াৰ ভ্যালুটো 1 হয় ইয়াৰ ভ্যালুটো 1 হয় সো এনসার হৈছে 20/3 হৈ গ'ল তো নেক্সট লিখা log of 0.001 আৰু ইয়াতে ভ্যালুটো দিছে 0.00 সাপোজ 01 ইয়াৰ ভ্যালু উলিয়াব লাগে তো এটো বহুত সিম্পল তুমি চোৱা কি কৰিবা দুটাৰ পাৱাৰটো সেম হিচাপত ৰাখিবা যে এনেকুৱা 0.0001 আছে মই লিখিম 0.1 হোল পাৱাৰ কিমান লিখো আৰবা 0 বাদ দিয়া 10 পাৱাৰ লিখো 10 পাৱাৰ -4 লিখিলো লিখো আৰু না ইয়াতে মই লিখো 10 পাৱাৰ -3 লিখো আৰু সো সেই হিচাপত তোমাৰ এনসারটো এনেকুৱা হ'ব -4 ডিভাইড বাই -3 আৰু log বেস 10 এনেকুৱা থাকিব তো এনসারটো হৈছে +4/3 হৈ গ'ল এনসারটো আহি গ'ল সো এইদৰে তোমালোকৰ লিমিটটো ফৰ্মুলাবিলাক ইউজ কৰিলে আহি যাব এনসারবিলাক বেছি টান নহয় বহুত সিম্পল হয় জাস্ট খালি প্ৰেক্টিস কৰিবা কিছু আৰু এটা চোৱা ধৰ log বেস 10 আছে সাপোজ 250 আছে ইয়াৰ ভ্যালুটো লাগে ইন টার্মস অফ log বেস 10 এই হিচাপত উলিয়াব দিছে সাপোজ তেতিয়া তুমি কি কৰিবা চোৱা log বেস 10 আছে আমি 250 কি লিখো আৰু 250 লিখো আৰু যে 10 into 25 means 5 স্কয়ার মই 10 কি লিখিলো ইয়াতে বেস 10 আছে কাৰণে সো এনেকৈ লিখো যে log 10 বেস 10 প্লাস হ'ব না মাল্টিপ্লাই থাকিলে প্লাস হয় সো log 5 স্কয়ার 5 স্কয়ার হলে তুমি ইয়াতে লিখা আছে 5 স্কয়ার স্কয়ারটো তো সন্মুখত 2 আহি যাব বেস 10 হলে নাই এতিয়া মই লিখিম এৰে যে এটো তো 1 হ'ব এটো 1 হয় ঠিক আছে এটো তো 1 হয় এতিয়া মই এটো লিখিব লাগে তো এটো লিখতে 2 আছে এটা log 5 বেস হৈ আছে 10 কিন্তু আমাক উলিয়াব দিছে log 2 হিচাপত তো 5 এটো आंसर হোৱা নাই মানে আমাৰ 2 আনিব লাগিব 5 ৰ জায়গাত 2 আনিব লাগিব তো তাৰ কাৰণে মই এনেকৈ কৰিম সোৱা কেনেকৈ কৰিব লাগিব log মই ইয়াতে 2 মাল্টিপ্লাই কৰিলো হা তো মাল্টিপ্লাই কৰিলে ইয়াতে কি ফৰ্মুলা হ'ব log 2 + log 5 হয় না নাই এইখিনিত কি হ'ব log 2 + log 5 log 5 তো আছে কিন্তু log 2 তো নাই সেইকাৰণে আমি log 2 মাইনাস কৰিব লাগিব log 2 মাইনাস কৰিম টু দা বেস 10 ধৰিব পাৰিছা না এটা যে মাইনাস কৰিছো মাইনাস কৰিলে কি ডিভাইড হয় 2 * 5 ডিভাইড বাই 2 2 ক্যান্সেল 5 এতে থাকিব হেকি কথা হল নাই মই এটো লিখিলো কাৰণ 2 লাগে সেইকাৰণে আনিছো সো 1 + 2 ইয়াতে তোমাৰ কিমান হৈ আছে 10 আৰু বেস 10 তো 1 পাবা তো তোমার आंसर হৈ আছে 1 + 2 3 - 2 into log 2 বেস 10 এটো आंसर ধৰিব পাৰিছা তো এইদৰে তোমালোকে কিছুমান কুৱেশ্যন সলভ কৰিবা লগাৰিথম যিবিলাক কুৱেশ্যন পোৱা তোমালোকে সলভ কৰি থাকিবা তেতিয়াহে তোমালোকৰ এইবিলাক ক্লিয়াৰ হ'ব এতিয়া আহো তোমালোকৰ কাৰণে কিছু লৈ আহিছো লাষ্ট ইয়াৰ কিছু IIT তাহা কুৱেশ্যন বিলাক বহুত আগৰ কুৱেশ্যন এইবিলাক 1990 আহিছিল তো এটো কৈছে কি চাবা the number log 7 to the base 2 is কোনটো অপচন হ'ব কৈছে যে an integer হ'ব না ৰেশনাল নাম্বাৰ হ'ব না ইৰেশনাল নাম্বাৰ হ'ব নে প্ৰাইম নাম্বাৰ হ'ব কোনটো হ'ব ইয়াতে কি অপচন দিছে চাবা ইন্টিজাৰ মানে অখণ্ড সংখ্যা ৰেশনাল পৰিমেয় সংখ্যা ইৰেশনাল অপৰিমেয় সংখ্যা আৰু দিছে প্ৰাইম মৌলিক সংখ্যা তুমি এটা বস্তু লক্ষ্য কৰা ইয়াতে ৰেশনাল আৰু ইৰেশনালটো আছে ৰেশনাল বুলি ক'লে এই দুটা কমাই যাব যেতিয়া মই ৰেশনাল কম তেতিয়া এই দুটা কমাই যাব কাৰণ ইন্টিজাৰ বিলাক ৰেশনাল হয় প্ৰাইমও ৰেশনাল হয়
সো মই এইটো এটা ধৰি লওঁ যে সাপোজ log 2 এটো ধৰা আছে যে log 7 বেস 2 এটো এটা সাপোজ মই ধৰি লৈছো ৰেশনাল নাম্বাৰ মই সাপোজ ধৰিছো কাৰণ এটো হলে তো এই দুটাও হৈ যাব হয় না নাই তো মই ধৰি লৈছো যে এটো সাপোজ ৰেশনাল নাম্বাৰ তো ৰেশনাল যদি হয় এটো আমি p by q ফৰ্মত লিখিব পাৰিম p by q where p q are integers and q is not equal to 0 এতে ইয়াৰ পৰা মই কব পাৰো কি ইয়াৰ পৰা মই কব পাৰো যে 2 power p by q is equal to 7 লগাৰিথমৰ যেটো তোমালোকে ফৰ্মুলা পাইছিলা যে a power x যদি n হয় তেতিয়া log base a n ৰ ভ্যালুটো হয় x সেই হিচাপত লিখিলো মই হয় নাই বুজিছে না নাই বেস টু 2 হৈ আছে আৰু ইয়াৰ বেস টু 2 এখন 2 ৰ পাৱাৰ p by q ললে আমি পাম 7 সো ইয়াতে আমি কি কব পাৰো যে 7 পাৱাৰ q is equal to 2 পাৱাৰ p হল 7 পাৱাৰ q is equal to 2 পাৱাৰ p ইয়াতে যে p by q আছে p by q এই p by q যেটো আছে p q আর প্ৰাইম নাম্বাৰস ঠিক আছে ৰিলেটিভলি প্ৰাইম দুটা পৰস্পৰ মৌলিক হৈ আছে এই দুটা গতিকে চোৱা 2 ৰ পাৱাৰ p 2 ৰ পাৱাৰ যিমানে দিয়া তুমি 2 ৰ পাৱাৰ তুমি যিমানে দিয়া হেতু কিব ইভেন নাম্বাৰ হ'ব হয় না নাই চোৱা 2 পাৱাৰ 1 2 2 স্কয়াৰ 4 2 কিউব 8 2 পাৱাৰ 4 16 ইভেন নাম্বাৰ আহিব 7 ৰ পাৱাৰ তুমি যিমানে ইন্টিজাৰ বহোৱা এটো কি আহিব এটো আহিব অড নাম্বাৰ এটা ইভেন নাম্বাৰ অড নাম্বাৰ তো ইকুয়াল হোৱাটস কোন চান্স নাই তো যদি কোনো চান্স নাই গতিকে আমাৰ এটো ৰং হৈ আছে হয় না এটো আমাৰ কি কন্ট্ৰাডিকশন আহি আছে তো আমি কব পাৰো যে এই যেটো আমাৰ এই লাইনটো আছে এই লাইনটো ভুল হৈ আছে তো ভুল হৈ আছে মানে কোনটো ভুল হৈ আছে মোৰ এইখিনি ধৰাটো ভুল হৈ আছে তো মই কি ধৰিছিলো যে ইয়াৰ ভ্যালুটো মই ধৰিছিলো ৰেশনাল নাম্বাৰ তাৰ মানে ৰেশনাল নাম্বাৰটো ভুল হৈ আছে মোৰ তো ৰেশনাল যদি নহয় এটো যদি ভুল হয় তেতিয়া এটো ভুল হল তো কারেক্ট आंसर কোনটো হল ইৰেশনাল নাম্বাৰ ধৰিব পাইছা এটো আমাৰ आंसर হল নেক্সট 1999 ত আহিছে সো এটো কি কৈছে যে ইফ log base 7 যে আছে 2 ৰ ভ্যালুটো আছে m then log 28 base 2 is 49 is equal to আমাৰ ভ্যালুটো লব আছে log 49 log 28 to the base 49 ইয়াৰ ভ্যালুটো লাগে ঠিক আছে ইয়াৰ ভ্যালুটো লাগে সো মই ইয়াতে লিখিলো যে log 28 log 49 লিখিলো মই বেস টু দুটাতে সেম দিলো 7 কৰি কিয় দিলো কাৰণ আমাৰ log 2 বেস 7 দিয়া আছে তো এই কারণে মই 7 বহালো এটা মই ইয়াতে লিখো আৰু এই যে log 7 আছে log বেস টু 7 যে আছে 49 ক লিখো আৰু 7 স্কয়ার স্কয়ার মানে এই 2 2 কি হনমত আহিব হল এটা ওপৰত মই লিখিম চাবা এই 28 মানে লিখো আৰু 7 ইনটু কিমান 7 ইনটু 4 সো মই ইয়াতে লিখিম যে log 7 ইনটু আছে ইনটু মানে প্লাস হৈ যাব 4 এটো বলা এতিয়া চোৱা 2 এটো 1 এটো 1 প্লাস এতিয়া চাবা এখিনি বুজিবা 4 আছে 4 মিন্স 4 মানে কি কবা 2 স্কয়ার তো 2 স্কয়ার যে হেইটো তো হনমুখত আহিব না 2 স্কয়ার 2 তো হনমুখত আহিব থাকিব log 2 উইথ বেস 7 হয় নাই log 2 বেস 7 log 2 বেস 7 আছে কিমান m আছে সো আমি লিখো আৰু m সো आंसर টো হৈছে 1 + 2 m by 2 आंसर টো কোনটো হৈছে b অপচন এটো আছে 1999 ত হৈছে একদম সিম্পল হয় একদম বেসিক বস্তু দিয়া হৈছে বেসিক কনসেপ্ট এতিয়া বাবা এটো পিছত কৰি আছো দেখাই আছো এটো পিছত এটো চাই লোৱা এটো আছে 1990 ত ঠিক আছে এটো কি কৈছে যে y is equal to log x with base a to defined a must be যদি এইটোৰ ভ্যালুটো ডিফাইন হ'ব লাগে লগাৰিথম যদি ডিফাইন হ'ব লাগে তেতিয়া a ভ্যালুটো কি হ'ব লাগে তোমালোকক চোৱা ডেফিনেশনটো কি আছে লগাৰিথমৰ যে log base a এটো আছিল না ইয়াতে মই কৈছিলো কি যে n must be positive কৈছিলো a must be positive and a is not equal to 1 base to 1 হ'ব নোৱাৰে আৰু 0 তকৈ ডাঙৰ হ'ব লাগিব এখিনি কোৱা হৈছিল এটো হৈছে ৰেষ্ট্ৰিকশন এখিনি কৰিব লাগিব না এখিনি কইলেহে লগটো ডিফাইন হয় তো এইটো কন্ডিশনত আমাৰ ইয়াতে প্ৰশ্ন কৈছে কি যে a must be a মানে কি a বেসৰ কথা কৈছে বেসটো কি হ'ব লাগে চোৱা বেসটো কি হ'ব লাগে greater than 0 that means positive greater than 0 মানে পজিটিভ বুজাইছে না আৰু not equal to 1 তো অপশন কোনে চোৱা তুমি
any positive real number not equal to 1 এটা বুঝাইছে ডাইরেক্ট তোমার হয়ে গেল তোমার ডাইরেক্ট ডেফিনিশন দিছে লগারিথমৰ ডেফিনিশন এতে এইটো চাবা এটা কৈছে if log 3 with base হৈছে 10 ইয়াৰ ভ্যালুটো আছে 0.477 the number of digits in 3 power 40 number of digits in 3 power 40 is কোনটো হ'ব উলিয়াব দিছে তো যেতিয়া তোমাৰ নাম্বাৰ অফ ডিজিটৰ কথা ক'ব তেতিয়া তোমাৰ আৰু এটা কনসেপ্ট লাগিব সেই কনসেপ্টটো চাই লোৱা এইটো চোৱা চাই লোৱা এখানে নোট কৰি লোৱা এটা আছে ক্যারেক্টারিস্টিক এন্ড ম্যান্টিসা মানে কি বুঝিবা এতে কৈছে the integral part of a logarithm is called the characteristic and the fractional part is called mantissa হল তাৰ মানে কৈছে কি যে এটা log আছে লগারিথমৰ ভ্যালুটো আছে যে log n to the base 10 ইয়াৰ কিবা এটা ভ্যালু থাকিব এটা ভ্যালুটো তোমাৰ কি হয় ধৰা এনেকুৱা আছে যে 3.04 সাপোজ তেতিয়া 3 টো হৈছে ইন্টিগ্রাল পার্ট আৰু এটো হৈছে ফ্র্যাকশনাল পার্ট তো এই যে ইন্টিগ্রাল পার্ট যেটো হয় এটা ইন্টিগ্রাল পার্টটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে সেই ইন্টিজার পার্টটো কয় ক্যারেক্টারিস্টিক্স আৰু যেটো ফ্র্যাকশনাল থাকে ফ্র্যাকশন পার্ট হেটো কিন্তু মাস্ট বি পজিটিভ হ'ব লাগিব পজিটিভ পার্ট ল'ব লাগিব তো ফ্র্যাকশন লওঁতে সদায় পজিটিভ পার্টটোই ল'ব লাগিব হেটো মন ৰাখিবা তো ইয়াক কয় ম্যান্টিসা বুলি কয় এতিয়া এটা নোট চোৱা if characteristics of log n to the base 10 is equal to n small n তাৰ মানে ইয়াতে কি বুজাইছে যদি লগারিথমৰ যেটো ভ্যালু হয় সেই ভ্যালুটো যদি পজিটিভ ইন্টিজার আহে লগারিথমৰ ভ্যালুৰ যেটো ইয়াতে যেনেকুৱা আহিছে পজিটিভ ইন্টিজার 3 আহিছে না সেই হিচাপত যদি পজিটিভ ইন্টিজার আহে দেন দ্য নাম্বাৰ অফ ডিজিটস ইন n তেন্তে এই যে n যে লিখিছো মই ক্যাপিটেল n এই ক্যাপিটেল n ৰ যেটো তোমাৰ নাম্বাৰ হ'ব ক্যাপিটেল n ৰ নাম্বাৰ গ্ৰেটাৰ দেন 0 সেই যেটো ক্যাপিটেল n আছে এই ক্যাপিটেল n ত তোমাৰ নাম্বাৰ অফ ডিজিটস কৈছে n plus 1 হয় n plus 1 তুমি ডাইরেক্ট কবা n plus 1 টা ডিজিট থাকিব হ'ব আৰু এটা কৈছে if characteristics of log n to the base 10 is equal to minus n then there exists n minus 1 number of zeros after decimal part of n n or decimal part যেটো আছে decimal part এই যেনেকুৱা আছে decimal পার্টৰ পিছত তোমাৰ কমেও ঠিক আছে অতি কমেও n minus 1 টা 0 থাকিব যদি লগারিথমৰ ভ্যালু যদি মাইনাস n ইন্টিজার পার্টটো হয় ইন্টিজার পার্টটো যদি মাইনাস নেগেটিভ থাকে তেতিয়া তোমাৰ যেটো মানে n থাকিব যাৰ ভ্যালুটো উলিয়াবা লগারিথমৰ সেই n ৰ ক্যাপিটেল n ৰ হা ডেসিমেলৰ পিছত কাৰণ n টো কি n টো হৈছে এটা পজিটিভ নাম্বাৰ হয় নাই 0 তকৈ ডাঙৰ এটা 0 তকৈ ডাঙৰ গলে তুমি যিকোনো নাম্বাৰ লোৱা এতিয়া সেই যে নাম্বাৰ লবা সেই নাম্বাৰৰ তোমাৰ ডেসিমেলৰ পিছত কমেও n - 1 টা 0 থাকিব হেতু কথা কৈছে এই নোটটো আমাক লাগিব এইটো নোট লাগিব আমাক এইটো নোট লাগিব সোৱা কেনেকৈ লাগে কাৰণ নাম্বাৰ অফ ডিজিটৰ কথা কৈছো তো নাম্বাৰ অফ ডিজিটস ইন n হেতু কৈছে সো আমি এইটো ফৰ্মুলাইজ কৰিম তো সোৱা কি কৈছে প্ৰশ্নটো এতে কৈছে if log 3 to the base 10 is equal to 0.477 then the number of digits in 3 power 40 so suppose আমি ধৰি লৈছো যে y equal to 3 power 40 ধৰিলো তেতিয়া হলে আমি কি পাম দুফালে মই কি কৰো সৰি এটোক আমি লগাৰিথমলৈ কনভার্ট কৰি দিও তো লগাৰিথমলৈ কনভার্ট কৰিলে পাবা log এটা হ'ব log base টো হ'ব 3y is equal to 40 है ना এনেকুৱা পাবা এতিয়া সরি এনেকৈ ললে বেস টু 3 আহিব এটো নহব ৰবা এনেকৈ ললে বেস 3 আহি যাব মই দুফালে লগাৰিথম লও log base to 10 লৈছো মই এতে হ'ব log 40 with base to the base oh sorry 3 power 40 to the base 10 so মই ইয়াতে পৰ লিখো আৰু যে log base 10 হৈ আছে এতে লিখো 4 into log 3 to the base 10 এটা ইয়াৰ ভ্যালুটো কিমান আছে ইয়াৰ ভ্যালুটো দিয়া আছে 0.47 তো যেতিয়া তুমি 40 লগত মাল্টিপ্লাই কৰিবা 40 লগত মাল্টিপ্লাই কৰি দিলে 40 into 0.477 এটো আছে তো 477 লগত 40 মাল্টিপ্লাই কৰিলে তুমি কি পাবা এটো তুমি পাবা যে 19 point something পাবা है ना 19 point something
কিবা আহিব 19 পইণ্ট তো ইয়াতে তোমাৰ ইণ্টিগ্ৰেল পাৰ্টটো হৈছে 19 তোমাৰ বাকীখিনি নালাগে তোমাৰ জাষ্ট ইণ্টিগ্ৰেল পাৰ্টটোহে লাগে চ' 19 পালা হয় নাই এতিয়া তুমি নোটখিনি চোৱা এতিয়া কৈছিল কি যে কেৰেক্টাৰিষ্টিক পাৰ্ট এন যদি পজিটিভ এন হয় কেৰেক্টাৰিষ্টিক পাৰ্ট মানে ইণ্টিগ্ৰেল পাৰ্ট যিটো ইণ্টিজাৰ এন হয় তেতিয়া নাম্বাৰ অফ ডিজিটটো হয় n + 1 চ' মই ইয়াতে ক'ম কি যেহেতু ইয়াতে ইণ্টিগ্ৰেল পাৰ্টটো 19 হৈ আছে ইণ্টিগ্ৰেল পাৰ্টটো 19 প্লাছ 19 না গতিকে ইয়াতে নাম্বাৰ অফ ডিজিটছ হ'ব 19 + 1 তাৰমানে 20 গতিকে অপশ্যনটো আহিব তোমাৰ চি অপশ্যন 20 পাৰ্ট 20 আহিব তাৰমানে 3 পাৱাৰ 40 যিটো আছে সেইটোতো y ধৰিছোঁ এইটো yটো আছে তোমাৰ এই চোৱা yটো আছে তো y ৰ যিটো ভেলু হ'ব সেই y ৰ ভেলুটোত তোমাৰ নাম্বাৰ অফ ডিজিটছ হ'ব 20 কাৰণ 19 + 1 20টা তো গতিকে এইটো এনচাৰ আহিব তো তোমাক যেতিয়া নাম্বাৰ অফ ডিজিটৰ কথা ক'ব তুমি এইটো কনচেপ্ট ইউজ কৰিবা হা এইখিনি অলপ চাই ল'বা তোমালোকে তো আৰু বেলেগ এক্সাম্পল লৈ তোমালোকে ট্ৰাই কৰি চোৱা তেতিয়া তোমালোকে বুজি পাবা এইখিনি তো আজিৰ কাৰণে হ'ব নেক্সট আৰু এক্সাম্পল লৈ আহিম তোমালোকে চাই থাকিবা থেংক ইউ